নমস্কাৰ বন্ধুসকল, মই জয়শ্ৰী হৈকিয়া। আপোনালোক সকলোকে জয়শ্ৰী'জ জীৱনৰ মজিয়ালৈ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজেৰে। আজি মই গৈ আছোঁ আমাৰ গাঁৱৰে বৰুৱাহলা প্ৰবীণ সংঘলৈ। আপোনালোকে দেখিছে গধূলি হৈ আহিছে। গধূলিৰ পৰা আমাৰ সংঘত নাটকৰ আখৰা আৰম্ভ হ'ব, গতিকে ওলাই আহিছোঁ। এইটোৱে আমাৰ গাঁৱৰ ৰাস্তা। বলকচোন গৈ থাকোঁ। আহি প্ৰায় পালোহি বুলিয়ে ক'ব লাগিব। এয়া আমাৰ বৰুৱাহলা প্ৰবীণ সংঘৰ খেলপথাৰ। এইটো নতুনকৈ নিৰ্মিত প্ৰেক্ষাগৃহ। আৰু চাওক, সংঘ আহি পালোহি। আপোনালোকে দেখিছে লাইট জ্বলি আছে। এইটোৱে আমাৰ বৰুৱাহলা প্ৰবীণ সংঘ। আৰু কাষতে সংলগ্ন হৈ থকা ঘৰটোতো সংঘৰ আনুষংগিক কাৰ্যকলাপসমূহ সম্পাদন হয়। এইখিনিতে আপোনালোকক জনাই থওঁ যে অসম গ্ৰামীণ বিকাশ বেংকে বিত্তীয় সজাগতা সৃষ্টি কৰিবলৈ এখন বাতৰ নাটৰ আয়োজন কৰিছে। আৰু সেই নাটকৰে আখৰা আমাৰ ইয়াত হ'ব। এতিয়া আহকচোন ভিতৰলৈ সোমাই যাওঁ। আকাশদাই ঠাইখিনি চাফা কৰি আছে। আচলতে আখৰা কৰা মানুহবোৰ এতিয়ালৈকে আহি পোৱাই নাই, গতিকে কিছু সময় ৱেইট কৰিব লাগিব। এতিয়া আহকচোন, আমিনো কি কৰিলোঁ তাক অলপ আপোনালোকক দেখুৱাওঁ। এইফালে নাটকৰ আখৰা চলি আছে। ভইচ মডুলেট কেনেকুৱা হ'ব, ডাইলগবোৰ কেনেকৈ দিব লাগিব, পজিশ্যনবোৰ আমাৰ কেনেধৰণৰ হ'ব, সকলো আমাক পাপু ককাদেৱে বুজাই আছে। আৰু এনেধৰণে আমি কৰি আছোঁ। আপোনালোকক এনেকৈয়ে অলপ দেখুৱাইছোঁ। যদি আপোনালোকক গোটেই ক্লিপখিনি দেখুৱাই দিওঁ, অন্য ভিডিঅ'ত যেতিয়া নাটকখন দেখুৱাম তেতিয়া আপোনালোকে চাই ভাল নাপাব। আখৰাৰ মাজতেই অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীসকল আমাৰ মাজত উপস্থিত হ'ল। আৰু তেওঁলোকে আচলতে আখৰাখন কিমান দূৰ আগবাঢ়িছে চাবলৈ আহিছে। বেংকৰ কৰ্মচাৰীসকল যোৱাৰ পিছত আপোনালোকে গম পাইছে আমি বাতৰ নাটৰ আখৰা কৰি আছোঁ। আৰু আজি আখৰা ইমানতে শেষ হৈছে। আৰু আমাৰ আগত আমি এইখন দেখামগৈ, আপোনালোকক জনাম। কিন্তু এতিয়া শেষ হৈছে, গতিকে আহকচোন। দাদাই কি কওঁ, ককাইদেউ কিবা এটা কওক। আমাৰ বাতৰ নাটকৰ এটা ৰিহাৰ্চেল হৈছিলে। অহা কাইলৈ আমাৰ প্ৰদৰ্শন হ'ব। তো ইয়াতে আমি আজি প্ৰবীণ সংঘ খেলপথাৰতে কাৰ্যালয়তে লগ লাগিলোঁ। ডাইলগ কেইটামান মডুলেট কৰিলোঁ। আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে মনজ্যোতি দা, আমি খুবেই উৎকণ্ঠাত আছোঁ। আচলতে কাইলৈ দিনটো কেনেকৈ যাব। আমাৰ এই সিদ্ধান্তটো খুব তাৎক্ষণিক হ'ল। আৰু আমি যেনেধৰণে আমি প্ৰিপেৰেশ্যন কৰিব লাগিছিল তেনেকৈ পৰা নাই। আজি মানে আমাৰ কালি স্ক্ৰিপ্ট পালোঁ। আজি মাত্ৰ এবাৰ আমি ফিল্ডত কৰিলোঁ আৰু দুবাৰ আমি মডুলেশ্যন কৰিছোঁ বছ। আৰু আমি কাইলৈ যাম। কি হয় ক'ব নোৱাৰোঁ, কিন্তু ডাঙৰ এটা প্ৰজেক্ট আমাৰ কাৰণে। বহুতে এটা পাৰ্টিয়ে মানে বহুত আশা কৰি আছে। তেওঁলোকে বহুত যা যোগাৰ কৰিছে। আৰু আমি যিমানখিনি ভাবিছোঁ সিমানখিনি দিব পাৰিম নে নোৱাৰিম কাইলৈহে গম পাম। এতিয়া আশা কৰোঁ ভাল হওক। মই এইখিনিতে এটা কৈ দিওঁ। মেছেজটো এইটো, আমাৰ যিখন নাটক কাইলৈ হ'ব, ষ্ট্ৰীট প্লেখন হ'ব, যে আমাৰ গ্ৰাম্য সমাজৰ ব্যক্তিসকলে, মানুহসকলে বেংকত পইচা নাৰাখি পেলাই মানুহৰ হাতত ৰাখে। আমাৰ আহ্বান এইটোৱেই, বাতৰ নাটকৰ মেছেজটো, যে মানুহৰ হাতত নাৰাখি, ব্যক্তিগতভাৱে নাৰাখি বেংকত টকা সঞ্চয় কৰিব লাগে। আৰু বেংকৰ একাউণ্টৰ জৰিয়তে টকাবিলাক যে সুৰক্ষিত হৈ থাকে, এইবিলাক আমি আৰু বেংকৰ যিবিলাক ঋণ আছে, বিভিন্ন ধৰণৰ স্কিম আছে, চৰকাৰী স্কিমো আছে, এইবিলাক আমি সমাজলৈ লৈ যাব বিচাৰিছোঁ। আৰু সেইটোৱে আমাৰ। আৰু মানে এনেকুৱা হয় আজিকালি, যদিও চৰকাৰীভাৱে হওক বা অন্যান্য হেৰিয়তে হওক, মানুহে বেংকৰ একাউণ্ট খুলিছে যদিও তেওঁলোকে কিছুমান মানুহে চৰকাৰী আঁচনি পাম বুলিয়ে কেৱল একাউণ্টখন খুলি থৈছে। কিন্তু তেওঁলোকৰ নিজৰ ব্যক্তিগত যি মানে দৈনন্দিন কামত ব্যৱহাৰ কৰিব লাগে তেনেকৈ নকৰে। ফলত বহুত মানুহে তেওঁলোকৰ সাঁচতীয়া মূৰৰ ঘাম মাটিত পেলাই যি দুপইচা ইনকাম কৰে সেইখিনি হেৰুৱাবলগীয়া হৈছে এনেকুৱা ক্ষেত্ৰত। গতিকে সেইখিনি যাতে আমি ৰাইজক অকণমান সজাগ আনিব পাৰোঁ, সেই প্ৰচেষ্টা আছে আমাৰ। আশা কৰোঁ কাইলৈ ভাল হ'ব, ৰাইজেও ভালেই পাব। ভাল পাব নিশ্চয়। এজন মোৰ দাদা হাই ক'লে যাওক। আকাশ দা, কিবা ক'বা? কি ক'ম বাৰু, নাটকৰ আজি কি আখৰা কৰি আছিলোঁ গোটেইকেইজনে। মনজ্যোতিয়ে কৈছে আমি কম সময় পালোঁ। তাৰ লগতে এতিয়া কাইলৈ উৎকণ্ঠা হৈ আছে, মানে মনত এটা কি হ'ব কি নহ'ব, আৰু আমি কেনেকৈ ধৰণে উপস্থাপন কৰিম কাইলৈ দেখাম।
কি কাৰণে মানে তেওঁলোকে আমাৰ ওপৰত বেছি আশা কৰিছে আৰু সেইহেতুকে আমি কাইলৈ ভাল মানে প্ৰদৰ্শন কৰিম বুলি ভাবিছোঁ গোটেইসকলে আৰু আপোনালোকে চাই থাকিব জয়শ্ৰী ভিডিঅ' দিব যেতিয়া আমি গোটেইখিনি ওলাম আৰু আপোনালোকে কেনেকুৱা পায় আচলতে এনেকুৱা কাম আমি আগতে কৰি আছোঁ আৰু মাজে সময়ে সুবিধা পালে লগ খাওঁ বৰুৱালাত বিভিন্ন ধৰণৰ নাম আছে কিন্তু তাৰ লগতে বাটৰ নাটৰ যিটো আজি আপোনালোকক জনাইছে জয়শ্ৰীয়ে সেইখিনিও আমি কৰি আছোঁ আৰু অনাগত দিনত আমি কি কয় বাটৰ নাটৰ ভিডিঅ' জয়শ্ৰী হয় আপোনালোকলৈ লৈ যাম কিন্তু তাৰ আগতে জয়শ্ৰীয়ে ভিডিঅ' দি আছে নতুন ছোৱালী আমাৰ ভণ্টি হয় আপোনালোকে সহায় সহযোগিতা কৰিব আৰু তাইক কেনেকৈ আনিলোঁ তাইৰ কথাটো তাই একেবাৰে নতুন আমি শিকাই বুজাই ল'ব লগা হৈছে এদিনতে তাইক শিকাই বুজাই ল'ব লগা আছে আৰু কি কাৰণে লৈছোঁ আপোনালোকে সময়ত বুজিব তাই কথা বতৰাখিনি ভাল খুব আৰু উপস্থাপন শৈলীখিনি ভাল আমি ভাবিলোঁ তাই পাৰিব বিশেষকৈ আমাৰ নাটক কৰা ছোৱালী মানে এতিয়া হাততে পাব লগা নাই সেইকাৰণে আমি তাইক এদিনতে লৈ লোৱা হৈছে আৰু সেইটোকে আমি তাইৰ লগত আজি আছোঁ আৰু আপোনালোকক যথেষ্ট কৈছে ধুনীয়া কৈছে জয়শ্ৰী যথেষ্ট জয়শ্ৰী ধুনীয়া কৈছে একেদিনাই আহি তাই খুব ধুনীয়াকৈ আমি আশা কৰা ধৰণকে তাই ধুনীয়াকৈ কৰি পাৰিছে আৰু এই চেগতে মই তাই যি এতিয়া নতুন ইউটিউব চেনেল খুলিছে মই এই চেগতে ৰাইজক সমগ্ৰ ৰাইজকে মই এইটো আহ্বান জনাম যে তাই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট কৰক আৰু তাইক উৎসাহ দিয়ক আমি আগবাঢ়ি যোৱাটো বিচাৰিছোঁ মন্তব্য কৰিব আৰু আচলতে তাই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে আৰু যি বিষয়ত বনাব সেই বিষয়টো আপোনালোকে অলপ ধৰক ক'ৰবাত যদি ভুল হয় তাইক দেখাই দিব তাই নতুন ছোৱালী আৰু আজিলে অ'কে থেংক ইউ ছ' মাছ বহুত ভাল লাগিলে আৰু আপোনালোকে গম পাইছে মই প্ৰথমবাৰ কৰিছোঁ ভাল হ'লে বেয়া হ'লে আপোনালোকে মোক ক'ব মোক শুধৰাই দিব আপোনালোকে শুধৰাই দিয়াবোৰে মোৰ বাবে আশীৰ্বাদ হ'ব বন্ধুসকল 9:30মান বাজিলে প্ৰায় এতিয়া ঘৰ পালোহি আখৰাখন কৰিতো ভালেই লাগিলে আপোনালোকক সৰু সৰু ক্লিপবোৰ দেখুৱাম যদি দেখুৱাই দিওঁ গোটেইখন তেনেহ'লে তাৰ কাহিনী কি আমি কি দেখুৱাব বিচাৰিছোঁ সেইটো আপোনালোকে গম পাব গতিকে মেইন যিখন বাটৰ নাট হ'ব গুইজানত সেইখন মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাম মোৰ নেক্সট ভিডিঅ'ত গতিকে এই ভিডিঅ'টোত খুব সৰু কিবা এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেইটো চাব আৰু যদি চাই ভাল পালে বিশেষভাৱে ইয়াত মোৰ খুব বিশেষ ধৰণৰ বস্তু দিয়া নাই সৰু এটা ক্লিপহে দেখুৱাইছোঁ বা সৰু দিশ এটাহে দেখুৱাইছোঁ কি কৰিলোঁ আজি বিশেষ একো নাই তথাপিও মোৰ এই ভিডিঅ'টো চালে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে মোক আশীৰ্বাদ কৰি দিব যাতে মই আগবাঢ়ি যাব পাৰোঁ আৰু আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আজিলৈ ইমানতে সামৰিছোঁ ইমান পৰলৈকে ভিডিঅ'টো চাই থাকক